হেল্ল' এভৰিৱান, আজিৰ ফাৰ্ষ্ট নিউজটো হৈছে জাট প্ৰভজোতৰ বিষয়ে। জাট প্ৰভজোতে ৰাইডৰ কাৰণে গুৱাহাটী আহি কালি তেওঁলোকে গুৱাহাটীত মিটিং পাতি ৰাইড ষ্টাৰ্ট কৰিব বুলি কয়। তাৰে এটা ক্লিপ আপোনালোকে চাই লওক। भाई सीन ऐसा है, हम लोग पहुंच चुके हैं गुवाहाटी और कल का दिन हमारे पास है। कल हम राइड स्टार्ट कर रहे हैं, लेकिन हम सोचे सुबह एक मीटअप रख दिया जाए, फ्लैग ऑफ रख दिया जाए कि जहां से हम निकल रहे हैं वहां पर एक मीटअप कर लिया जाए। आप लोग क्या कहते हो? मैं यहाँ पर येस और नो डाल रहा हूँ। सिर्फ गुवाहाटी के बंदे येस और नो करना, बाहर के बंदे मत करना। कोई नहीं करेगा बाजी आपके लिए। हाँ कि हमें ना आइडिया हो जाए। और कल एक बहुत ही बेहतरीन चीज़ की हम डिलीवरी ले रहे हैं यहाँ से, तो मैं सोच रहा हूँ सारे मिलकर डिलीवरी लेंगे, वहाँ से फिर हम फ्लैग ऑफ करके अपनी राइड पे निकल जाएंगे। तो प्लान ऐसा है, बाकी आपको डिटेल बताता हूँ। येस और नो आ रहा होगा यहीं कहीं। নেক্সট নিউজটো হৈছে সলমান খান আৰু ৰনাল্ডোৰ বিষয়ে। ৰিয়াদত হাই প্ৰফাইল হেভিৱেইট বক্সিং মেটছত সলমান খান আৰু ৰনাল্ডোক একেলগে দেখা পোৱা গ'ল। ফাৰ্ষ্টত সলমান খানক ইগন'ৰ কৰা বুলি এটা ভিডিঅ' বহুত ভাইৰেল হৈছিল, কিন্তু তাৰ পাছত কথা পাতি থকা দেখা গ'ল। নেক্সট নিউজটো হৈছে অংগদ বেদীৰ বিষয়ে। অংগদ বেদীয়ে ডুবাইত অপেন ইণ্টাৰনেশ্যনেল মাষ্টাৰ 2023 এথলেটিক চেম্পিয়নত গ'ল্ড মেডেল পাইছে। তাৰপিছত এয়াৰপৰ্টত নেহা ধুপিয়াৰ লগত দেখা পোৱা গ'ল। তেওঁ কয় যে এই মেডেলটো নিজৰ ফাদাৰক ডেডিকেট কৰিছে, যাৰ কেইদিনমান আগতে মৃত্যু হয়। নেক্সট নিউজটো হৈছে মেছিৰ বিষয়ে। মেছিয়ে তেওঁৰ 8th বেলন ড'ৰ গ্ৰহণ কৰে। তাত আইচৰ স্পীডকো দেখা পোৱা যায়। তাৰপিছত আহিছোঁ ক্ৰিকেট নিউজৰ ফালে। শ্ৰীলংকা আৰু আফগানিস্তান মেটছত আফগানিস্তান 7 উইকেটত বিজয়ী হয়। তাৰপিছত ৰিয়ান পৰাগে বেক টু বেক ৰেকৰ্ড ব্ৰেক কৰি গৈছে। আজি অসম আৰু বেংগলৰ মেটছত অসম 8 উইকেটত বিজয়ী হয়। তাত ৰিয়ান পৰাগে আকৌ 50 কৰে। তাৰপিছত ৰিয়ান পৰাগ হৈ গ'ল ফাৰ্ষ্ট প্লেয়াৰ যিয়ে ডমেষ্টিক খেলত একেলগে 7 বাৰ 50 মাৰে। থেংক ইউ ফৰ ৱাটছিং।